নমস্কাৰ বাস্তু আছাম অনুষ্ঠানলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে, কুশলে আছে, মংগলে আছে। আজি আপোনালোকৰ আলোচনাৰ বাবে লৈ আহিছোঁ এটা অতি গুৰুত্বপূৰ্ণ বিষয়বস্তু, যে কুকুৰে হয় আপোনাৰ ঘৰত কুকুৰে আগতীয়াকৈ কি সংকেত দিয়ে। এটা খুব গুৰুত্বপূৰ্ণ বিষয়, প্ৰতি ঘৰৰ মানুহে জানিব লগা এটা অতি গুৰুত্বপূৰ্ণ বিষয়। আমাৰ মূল বিষয়বস্তুলৈ আগবঢ়াৰ আগতে আপোনালোক সকলোকে জনালোঁ কিতাপৰ কথা। সকলোৱে ইতিমধ্যে গমেই পাইছে, সদ্যহতে আমাৰ দ্বাৰা এখন নতুন গ্ৰন্থ বাস্তুশাস্ত্ৰৰ ওপৰত প্ৰকাশ পাইছে। বাস্তুশাস্ত্ৰ আৰু বৈদিক ৰীতি নীতি, ইয়াৰ আগতো আমাৰ দ্বাৰা ৰচিত বাস্তুশাস্ত্ৰৰ ওপৰত 2খনি গ্ৰন্থ আছে। সৰ্বমুঠ 3খন গ্ৰন্থ বাস্তুশাস্ত্ৰৰ ওপৰত। আপোনাৰ ঘৰত শাস্ত্ৰমতে ক'ত কি হ'ব লাগে, ক'ত কি হ'ব নালাগে, যি ভুল হৈ আছে, কেনেকৈ শুদ্ধ কৰিব, বিগত 10টা বছৰে অসমৰ বিভিন্ন জিলাৰ বিভিন্ন মানুহৰ ঘৰ চাই তেওঁলোকে কি ফলাফল পালে, সকলোখিনি কথা অন্তৰ্ভুক্ত আছে এইকেইখন কিতাপত। চাওক, অফলাইন যোগে বা অসমৰ কোনো কিতাপৰ বিপণীত আপোনালোকে এই গ্ৰন্থ ক্ৰয় কৰিব নোৱাৰিব। আমাৰ স্ক্ৰীণত যি নাম্বাৰ দিয়া আছে, হোৱাটছআপ যোগে আপোনাৰ নাম আৰু সম্পূৰ্ণ ঠিকনা আমালৈ প্ৰেৰণ কৰি যোন য'তেই আছে নিজ নিজ ঘৰত থাকিয়ে আপুনি কিতাপৰ এটা কপি সংগ্ৰহ কৰিব পাৰিব। ইতিমধ্যে অসমৰ শত সহস্ৰজনে এই কিতাপ ক্ৰয় কৰি নিজৰ ঘৰখন বাস্তুসন্মত কৰিছে, শাস্ত্ৰসন্মত কৰিছে। এতিয়া আহক মূল বিষয়বস্তু। আজিৰ বিষয়বস্তু কি, যে আপোনাৰ ঘৰত কুকুৰে আগতীয়াকৈ কি সংকেত দিয়ে। চাওক, কুকুৰ এনেকুৱা এটা পোহনীয়া জন্তু, আমাৰ সমাজত চাগে সকলোতকৈ বেছি জনপ্ৰিয় আৰু সকলোতকৈ বেছি প্ৰচলিত পোহনীয়া জন্তুবিধেই হৈছে কুকুৰ। কুকুৰ প্ৰভুভক্ত সকলোৱে জানে। শাস্ত্ৰই কি কয়, যে কুকুৰ হৈছে যমৰ বাহন, কুকুৰ হৈছে ভৈৰৱৰ প্ৰতীক। কিন্তু কুকুৰৰ ওচৰত এনেকুৱা কিছুমান বিশেষ গুণ আছে, যিকেইটা গুণে কুকুৰক সকলো জীৱ জন্তুতকৈ পৃথক কৰিছে। ছায়েন্সে কি কয়, যে কুকুৰৰ যিটো শুনা শক্তি মানুহতকৈ 4 গুণ বেছি। দেৱালীত যেতিয়া ফটকা ফুটে, সেই ফটকাৰ শব্দ আমি যিমান শুনা পাওঁ, তাতকৈ 4 গুণ বেছি কুকুৰে শুনা পায়। সেইকাৰণে বিৰাট ভয় খায়। আৰু কুকুৰে যে গোন্ধ লয়, শুঙাৰ শক্তি অৰ্থাৎ ভাইব্ৰেশ্যনটো কেটচ আপ কৰে, মানুহতকৈ 1 লাখ গুণ বেছি শুঙাৰ শক্তি আছে। আৰু প্ৰাকৃতিকভাৱে কুকুৰৰ ওচৰত 6 সেন্স আছে। সেইকাৰণে যিহেতু কুকুৰে ভাইব্ৰেশ্যনখিনি ফটকৈ ধৰা পৰে, আমাৰ মানুহৰ মন বেয়া থাকিলেও কিন্তু কুকুৰে গম পায়। সেইখিনিয়ে কয় যে মানুহক কুকুৰৰ দুখ বুজে। একচুৱেলি কি হয়, আমাৰ ভাইব্ৰেশ্যনবিলাক কুকুৰে গম পায়। সেই শক্তিটো কুকুৰৰ ওচৰত বহুত গুণে বেছি আছে। আৰু সেইটো কাৰণে কোৱা হয় যে মানুহে সুখ দুখ কুকুৰে বুজি পায়। বাৰু যি কি নহওক, আজি মই আপোনালোকক কুকুৰে আপোনাৰ ঘৰত এইকেইটা কাম কৰিলে, এইকেইটা বিশেষ সংকেত আগতীয়াকৈ আপোনাক দিয়ে, মই সেই বিষয়টোৰ ওপৰত আপোনাক কথা ক'ম। চাওক, 5টা স্পেচিফিক কথা ক'ম। আপোনাৰ ঘৰত বা ঘৰৰ ওচৰে পাঁজৰে যদি কুকুৰে এনেকুৱা ধৰণৰ ব্যৱহাৰ কৰে, এইকেইটা কাম কৰে, তেন্তে এটা কথা গম পাব, ই আপোনাৰ ঘৰত পৰিয়ালটোত এইকেইটা বস্তু হোৱাৰ এটা আগজাননী হয়, এটা পূৰ্বাভাস দিছে। প্ৰথম, চাওক, কুকুৰে যদি গাঁত খান্দে, কাৰণ কুকুৰে গাঁত খন্দা বহু ঘৰত আপোনালোকে দেখিছে, হয়তো আপোনাৰ ঘৰতো খান্দিব পাৰে। এটা কথা একদম নিশ্চিতভাৱে জানি থওক, যদি আপোনাৰ ঘৰত কেনেবাকৈ কুকুৰে গাঁত খান্দে ন, সেইটো কিন্তু এটা ভাল লক্ষণ নহয়। য়েছ, এটা কথা জানক, কুকুৰে যদি আপোনাৰ ঘৰত কেনেবাকৈ গাঁত খান্দে, আপোনাৰ নিজৰ ঘৰৰ কুকুৰেই হওক, বাহিৰৰ কুকুৰেই হওক, এটা কথা জানিব, আৰ্থিক সংকট, শাৰীৰিক সংকট বা পাৰিবাৰিক সংকট, এইকেইটাৰ আগজাননী দিয়ে। এতিয়া কি কৰিব, আপোনাৰ ঘৰত যদি কুকুৰে গাঁত খান্দে, সেই গাঁতটোত আপুনি পুতি পেলাব, লগে লগে তাত গংগাজল ঢালি দিব। হয়। দ্বিতীয়, চাওক, কুকুৰে যদি কেনেবাকৈ আপুনি ক'ৰবাত যাবলৈ ওলাইছে, ক'ৰবাত গৈছে, অস্বাভাৱিকভাৱে যদি আপোনাক ভুকে, অস্বাভাৱিকভাৱে, ধৰি লওক 10জন মানুহ আছে, তাৰ ভিতৰত একমাত্ৰ আপোনাকে ভুকিছে, তেন্তে এটা কথা নিশ্চিত থাকক, আপোনাৰ কিবা এটা বিপদ হ'ব লগা আছে, যিটো ভাইব্ৰেশ্যন কুকুৰে আগতীয়াকৈ গম পাই যায়। কিন্তু হয়, সেইটো কথা একদম মন কৰিব। চাওক, স্বাভাৱিকভাৱে ভুকাটোৰ কথা মই নকওঁ, কাৰণ কুকুৰে যিকোনো অচিনাকি মানুহক স্বাভাৱিকভাৱে ভুকে। কিন্তু কেতিয়াবা আপুনি দেখিব, এটা কুকুৰে কোনোবা এজন বিশেষ মানুহক খুব অস্বাভাৱিকভাৱে বা কণ্টিনিউৱাছলি ভুকি থাকে। তাৰ অৰ্থ কি, যে তেওঁৰ কিবা এটা বিপদ হ'ব লগা আছে। আপুনি আগেই এই ছিমটমছটোৰ পৰা আপুনি সতৰ্ক হৈ যাওক। কি কৰিব, হনুমান চালিচা পঢ়া আৰম্ভ কৰক। এই সংকট, এই বিপদ আপোনাৰ পৰা কাট খাই যাব। 3 নম্বৰ, চাওক, যদি কোনোবা অচিনাকি কুকুৰে, মই অচিনাকি কুকুৰৰ প্ৰসংগটো আনিছোঁ, কাৰণ ঘৰৰ কুকুৰৰ কথাটো বেলেগ, ঘৰৰ কুকুৰে নিজৰ গৰাকী সদায় চিনি পায়। যদি অচিনাকি কুকুৰে আপোনাৰ ওচৰলৈ কমফৰ্টেবলি আহে, খুব নেজ জোকাৰি আহে, আপোনাৰ ওচৰত শুই দিয়ে, ভৰিত পৰি দিয়ে, বাগৰি দিয়ে, আপুনি মৰম কৰোঁতে পাতি দিয়ে, তেন্তে এটা কথা জানক, আপোনাৰ ওপৰত শনি আৰু ৰাহুৰ কৃপা দৃষ্টি আছে। আপোনাৰ ভাল দিন চলি আছে বা আপোনাৰ ভাল দিন আহিব লগা আছে, কাৰণ সেই ভাইব্ৰেশ্যনটো কুকুৰে আগতীয়াকৈ গম পাইছে। অচিনাকি কুকুৰে যদি কেনেবাকৈ আপোনাৰ ওচৰত খুব কমফৰ্টেবল বা চিনাকি ফিল কৰে, তেন্তে এটা কথা জানক, সেইটো আপোনাৰ কাৰণে এটা খুব শুভ লক্ষণ। আপোনাৰ জীৱনত ভাল দিন আহিব লগা আছে। 4 নম্বৰ, চাওক, কুকুৰে কণাটো এটা খুব বেয়া দিশ, সেইটো সকলোৱে জানে, সৰুৰ পৰাই শুনি আছে আপুনি। আকৌ এবাৰ কওঁ, যদি কেনেবাকৈ আপোনাৰ ঘৰত, আপোনাৰ নিজৰ ঘৰৰ কুকুৰটোৱে হওক বা ঘৰৰ বাহিৰত অঘৰী বা অচিনাকি কুকুৰে হওক, যদি কান্দে ন,
এইটো আপোনাৰ কাৰণে বেয়া আপোনাৰ ঘৰত বিপদ আহিব লগা আছে মেক্সিমাম ক্ষেত্ৰত আমি দেখা পাওঁ কুকুৰে কন্দাৰ পাছত সেই ঘৰত কোনোবা নহয় কোনোবা ব্যক্তিৰ মৃত্যু হয় স্বাভাৱিক মৃত্যু হ'ব পাৰে অকাল মৃত্যুও হ'ব পাৰে সেইকাৰণে অতীতৰ পৰাই কুকুৰে কন্দাটো খুব বেয়া বুলি কয় এতিয়া চাওক এটা কথাটো আপুনি জানিব যে আপোনাৰ ঘৰত কুকুৰে ঘৰৰ সন্মুখত কুকুৰে অচিনাকি কুকুৰে কন্দা মানে আপোনাৰ ঘৰত বাস্তু দোষ হ'বই হ'ব এইটো বাস্তু দোষৰে এটা ফল হয় যিটো ভাইব্ৰেশ্যন কুকুৰে যিটো তৰংগ কুকুৰে চিনি পায় আৰু কুকুৰে আগতীয়াকৈ কানে এতিয়া চাওক আপুনি কি কৰিব প্ৰথম কথা কুকুৰে কান্দিলে ন তাক লগে লগে খেদাব পানী ঢালি দিব নামাৰিব দ্বিতীয় কথা আপোনাৰ ঘৰত যিমান বাস্তু দোষ আছে ন আমাৰতো প্ৰায় 800ৰ ওপৰৰ ভিডিঅ' আছে বাস্তু আছাম ইউটিউব চেনেলত আপোনাৰ অকল বাস্তু শাস্ত্ৰৰ ওপৰত আপোনাৰ ঘৰখন অলপ চেক কৰক যিমানখিনি পাৰে আপুনি শুদ্ধ কৰক দেখিব স্বাভাৱিকভাৱে নেখেদাকৈ কিন্তু পৰৱৰ্তী সময়ত আপোনাৰ ঘৰৰ সন্মুখত ওচৰে পাজৰে কুকুৰে নকন্দা হৈছে আৰু হনুমান চালিচা পঢ়া আৰম্ভ কৰক য়েছ 5 নম্বৰ আৰু অন্তিমটো চবচে ইম্পৰ্টেণ্ট চাওক আপোনাৰ ঘৰৰ কুকুৰটোৱে ন আপোনাৰ ঘৰৰ অৱস্থাটোৰ কথা সূচায় আপোনাৰ ঘৰৰ কুকুৰৰ স্বাস্থ্য যিমান ভাল হ'ব কুকুৰ যিমান উৎফুল্লিত হৈ থাকিব আপোনাৰ ঠিক সেইখন ঘৰো সিমান বেছি উন্নতি হ'ব কুকুৰে মানুহৰ পৰিয়ালটোৰ স্বাস্থ্যৰ কথা বুজায় চাওক বহু মানুহে কুকুৰক খুব মৰম কৰে খুব যতন লয় কিছুমান মানুহে আমি দেখা পাওঁ যতন নলয় যদি আপুনি কুকুৰ এটা পোহে ন যতন লোৱাটো আপোনাৰ কৰ্তব্য অৱহেলা নকৰিব বিশেষকৈ যেতিয়া তাৰ গাত খজুতি হয় সময়মতে ইনজেকশ্যন দিয়া বেমাৰ হয় তেন্তে মানুহক যেনেকৈ চিকিৎসা কৰায় ঠিক তেনেদৰে আপোনাৰ ঘৰৰ কুকুৰটোকো চিকিৎসা কৰাবলৈ নিশ্চয় নাপাহৰিব কাৰণ ৰোগীয়া অৱস্থাত যদি এটা কুকুৰ থাকে ন ঠিক ঘৰখনো ৰোগীয়া কৰে আৰ্থিকভাৱে হওক শাৰীৰিকভাৱে হওক পাৰিবাৰিকভাৱে হওক মানসিকভাৱে হওক যি ঘৰত আপুনি ৰোগীয়া কুকুৰ দেখিব সেইখন ঘৰত প্ৰব্লেম বহুখিনি প্ৰব্লেম দেখা পাব আৰু যি ঘৰৰ কুকুৰ আপুনি দেখিব বলৱান শক্তিবান স্বাস্থ্যকৰ উৎফুল্লিত অৱস্থাত থাকে দেখিব সেইখন ঘৰো কিন্তু লহপহকৈ আগবঢ়া ঘৰ হয় সেইকাৰণে ক'লোঁ যে কুকুৰে আপোনাৰ ঘৰখনৰ স্বাস্থ্যটোক নিৰূপণ কৰে সেই স্বাস্থ্যটো শাৰীৰিক হ'ব পাৰে মানসিক হ'ব পাৰে আৰ্থিক হ'ব পাৰে পাৰিবাৰিক হ'ব পাৰে সেইকাৰণে যদি আপুনি ঘৰত কুকুৰ থাকে কুকুৰ ৰাখে কুকুৰ পোহে যি কুকুৰেই নহওক অসমীয়া কুকুৰেই হওক বা বিলাতী কুকুৰেই নহওক কিয় অসমীয়া কুকুৰ হ'লেও কিন্তু অৱজ্ঞা নকৰিব কাৰণ আমি দেখা পাইছোঁ যিবিলাক মানুহে বিলাতী কুকুৰ পোহে তেওঁলোকে যথেষ্ট কেয়াৰ লয় আৰু যিবিলাক মানুহে আমাৰ অসমীয়া কুকুৰ পোহে বেমাৰ আজাৰ হ'লে কেয়াৰ লোৱাটো আমি খুব কম দেখা পাওঁ ফাগুন মাহত ইনজেকশ্যন দিয়াটো আমি খুব কম দেখা পাওঁ সেয়া যাতে নহয় অৱজ্ঞা নকৰিব কাৰণ কিয় কুকুৰ ৰোগীয়া হোৱা মানে আপোনাৰ ঘৰখন ৰোগীয়া হোৱা পাঁচটা ইম্পৰ্টেণ্ট কথা জনালোঁ আশা কৰিছোঁ আজি আপোনালোকৰ ভিডিঅ'টোৰ মাধ্যমত কেইটামান অতি জৰুৰী কথা জনাব পাৰিলোঁ যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰক যিমানে মানুহে জানিব সিমানে বেছি উপকৃত হ'ব আপুনি শ্বেয়াৰ কৰা এটা ভিডিঅ'ৰ পৰা এজন মানুহ বা এটা পৰিয়াল যদি উপকৃত হয় সেয়াটো এক ডাঙৰ পুণ্য যি আপোনাৰ জীৱনত সংযোজন হ'ব আপুনি আমি সকলো জীয়াই আছোঁ কিয় পুণ্য অৰ্জন কৰিবলৈ পুণ্য সঞ্চয় কৰিবলৈ আৰু আপোনাৰ মোৰ জীৱনত এটা পুণ্য সংযোজন কৰিবলৈ ধন্যবাদ